এসময়ত এজন বুদ্ধ ভিক্ষু আছিল। তেওঁৰ মনত উদয় হোৱা নকাৰাত্মক চিন্তাবোৰে তেওঁক অতিশয় অশান্তি দি আছিল। নিবিচাৰিলেও তেওঁৰ মনলৈ সকলো ধৰণৰ ভুল চিন্তা আহি থাকিছিল। তেওঁ নিজৰ প্ৰতি বৰ বিৰক্ত হৈ পৰিছিল। প্ৰতিটো কথাত খং উঠে আৰু আনৰ প্ৰতি খং আৰু ঘৃণাৰ অনুভৱ কৰে। আন মানুহৰ বাবে বেয়া চিন্তা কৰে আৰু মনত সকলো ধৰণৰ নকাৰাত্মক কথাই অনবৰত চলি থাকে। তেওঁ এই সকলোবোৰ বেয়া অভ্যাসৰ পৰা বহু বিচলিত হৈ পৰিছিল। তেওঁ বহু চেষ্টা কৰিছিল এই বেয়া চিন্তা চৰ্চা নিজৰ ভিতৰৰ পৰা আঁতৰাবলৈ। তাৰ মাজতে এদিন বহু দুখ অনুভৱ কৰি তেওঁ নিজৰ গুৰুৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। সেই গুৰুজন এক অতি বুদ্ধিমান আৰু জ্ঞানী ব্যক্তি আছিল। যুৱা ভিক্ষুজনে গুৰুজনক সুধিলে, গুৰুদেৱ, মই মোৰ মনৰ পৰা এই নকাৰাত্মক চিন্তাবোৰ কেনেকৈ আঁতৰাব পাৰিম? গুৰুজনে ক'লে, নকাৰাত্মক চিন্তাবোৰ ডাৱৰৰ দৰে হয়। এই পৰিষ্কাৰ আকাশখন অস্পষ্ট কৰি তোলে। যদি আপুনি পৰিষ্কাৰ আকাশ চাব বিচাৰিছে, আপুনি প্ৰথম এই ডাৱৰবোৰ আঁতৰাব লাগিব। একেদৰে যদি আপুনি আপোনাৰ মনৰ পৰা নকাৰাত্মক চিন্তা আঁতৰাব বিচাৰিছে, আপুনি প্ৰথম মূল কাৰণটো চিনাক্ত কৰিব লাগিব আৰু সেই বিচাৰ ধাৰণাবোৰ ধ্বংস কৰি তুলিব লাগিব। ভিক্ষুজনে গুৰুজনৰ কথা বুজি পাব পৰা নাছিল। তেওঁ গুৰুজনক ভালকে বুজাবলৈ আগ্ৰহ কৰিলে। তেতিয়া গুৰুজনে ভিক্ষুজনক এটা কাহিনীৰ মাধ্যমে বুজাবলৈ আৰম্ভ কৰিলে। গুৰুজনে ক'লে, এসময়ত এজন মানুহ এখন জংঘলৰ মাজেৰে খোজকাঢ়ি গৈ আছিল। তেনেকুৱাতে তেওঁ ৰাস্তাত এটা সাপ দেখিলে। সাপ দেখি মানুহজনে ভয় খাই জাপ মাৰি উঠিলে আৰু তাৰ পৰা পলাই যাবলৈ ধৰিলে। তেওঁ দৌৰি যোৱাৰ লগে লগে তেওঁ ভৰিটো এটা শিলত খুন্দা লাগিলে আৰু তেওঁ বাগৰি পৰিলে। তেওঁ বহুত দুখ পালে, কিন্তু যেতিয়া তেওঁ পিছলৈ ঘূৰি চালে, তেওঁ দেখিলে যে তাতে কোনো সাপ নাছিলে, তাতে কেৱল এক সাপ আকৃতিৰ লাঠি এডালহে আছিল। ব্যক্তিজনে বুজি পালে যে প্ৰকৃততে মই ভয় খোৱাৰ কাৰণটো সাপ নহয়, কিন্তু মোৰ ভিতৰত থকা ভয় আৰু নকাৰাত্মক চিন্তাহে হয়। গুৰুজনে ক'লে, নকাৰাত্মক চিন্তাবোৰ এই কাহিনীৰ সাপৰ দৰে হয়। প্ৰকৃততে সমস্যা হৈছে আপোনাৰ ভয়, হীনমান্যতা আৰু অতীতৰ বেয়া অভিজ্ঞতা। এইবোৰে নকাৰাত্মক চিন্তা, ক্ৰোধ আৰু ঘৃণা সৃষ্টি কৰে। যদি আপুনি এইবোৰৰ চিন্তা চৰ্চাৰ পৰা মুক্তি হ'ব বিচাৰিছে, আপুনি মূল কাৰণটো চিনি পাব লাগিব আৰু সেইবোৰ ধ্বংস কৰি তুলিব লাগিব। তাৰ পিছত গুৰুজনে ভিক্ষুজনক কিছুমান ব্যৱহাৰিক পৰামৰ্শ দিলে। প্ৰথম, আপুনি মনোযোগ অভ্যাস কৰিব লাগিব আৰু আপোনাৰ চিন্তাৰ প্ৰতি সজাগ হ'ব লাগিব। দ্বিতীয় কথা, অতীতৰ বেয়া স্মৃতি আৰু বেয়া অভিজ্ঞতা স্বীকাৰ কৰক। নিজকে আৰু আনক ক্ষমা কৰক, এৰি দিয়ক। তৃতীয়, জীৱনৰ ভাল কথাবোৰ মনত ৰাখিবলৈ চেষ্টা কৰক। আপোনাৰ ওচৰত যি আছে তাৰ বাবে কৃতজ্ঞ হওক। চতুৰ্থ, নিজৰ আৰু আনৰ প্ৰতি দয়ালু হওক। নকাৰাত্মক চিন্তাবোৰ প্ৰায়ে নিজকে তুলনা আৰু নিজৰ বিষয়ে বেয়াকে ক'লে আহে। দয়া আৰু সহানুভূতিয়ে জীৱনটোক অধিক সকাৰাত্মক আৰু পৰিপূৰ্ণ কৰি তোলে। গুৰুজনে ক'লে, নকাৰাত্মক চিন্তা চৰ্চাবোৰ মুখ্য কাৰণ নহয়। প্ৰকৃততে সমস্যা হৈছে তেওঁলোকৰ অন্তৰত লুকাই থকা ভয় আৰু অভিজ্ঞতা। সেই চিন্তাবোৰৰ কাৰণবোৰ চিনাক্ত কৰক আৰু সেইবোৰ আঁতৰ কৰি তোলক। মনত ৰাখিব, বেছিভাগ নকাৰাত্মক চিন্তাবোৰ ভ্ৰমৰ বাহিৰে একো নহয়। এইবোৰ নাইকিয়া কৰি সুখী আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰিব পাৰি। আজিৰ বাবে ইমানেই। ধন্যবাদ।